পৃথিৱীৰ ৰহস্যমূলক ঠাইসমূহৰ এনে আচৰিত ঠাই আছে আৰৱৰ জিন পাহাৰ, যিখন ঠাইক ৱাডি আল জিন বুলি জনা যায়। এই ঠাইখন ছৌদি আৰৱৰ মদিনা প্ৰদেশৰ মদিনাৰ পৰা প্ৰায় 30 কিলোমিটাৰ উত্তৰ পশ্চিমত অৱস্থিত। এই ঠাইখনত আছে এক বিশেষ ৰহস্য, যিসমূহ শুনিলে অবিশ্বাস্য যেন লাগিলেও কথাবোৰ কিন্তু সম্পূৰ্ণ সঁচা। এই ঠাইত গাড়ীৰ ইঞ্জিনৰ ষ্টাৰ্ট বন্ধ কৰি দিলেও আপুনি গাড়ী ওপৰলৈ উঠি গৈ থাকে, আৰু যিমানেই দূৰত্ব অতিক্ৰম সিমানেই গাড়ীৰ স্পীড বাঢ়ি গৈ থাকে। ৰাস্তাত পানী পেলালে আপুনি দ ঠাইৰ পৰিৱৰ্তে ওপৰলৈ উঠি মদিনাৰ ফালে গৈ থাকে। পানী বটল পেলালে ধাক্কা নিদিলেও আপুনি দ্ৰুত গতিত বাগৰি মদিনাৰ দিশে গৈয়ে থাকে। লোকবিশ্বাস অনুসৰি এই কাণ্ডসমূহ জিনৰ শক্তিৰ দ্বাৰা হয় বুলি কোৱা হয়। ছৌদি এখন আৰৱ দেশৰ এনে এখন বিখ্যাত ৰহস্যমূলক আল্লাহৰ অলৌকিক ঠাই জিন পাহাৰ, যিসমূহ শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও কিন্তু এয়া সত্য। এইখন ঠাইৰ আঁৰত থকা এনে ৰহস্যসমূহ বহুতো বিজ্ঞানে গৱেষণা কৰিবলৈ এই ঠাইলৈ আহিছে যদিও এতিয়ালৈ কোনো সত্য উলিয়াব পৰা নাই। এই ঠাইত এক আল্লাহৰ বিশেষ কৰিশ্মা আছে, যাৰ বাবে ছৌদি আৰৱৰ ভূমিত এই ৱাডি জিন নামৰ পাহাৰ বিখ্যাত।